নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই এনেকুৱা এবিধ ফলৰ কথা ক'বলৈ গৈ আছোঁ, যাক খালে বিভিন্ন ধৰণৰ বেমাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি। ফলবিধৰ নাম হৈছে নুনী। এই নুনী ফলটো দেখিবলৈ ক'লা আৰু ৰঙা বৰণৰ থাকে। কিছুমান নুনী দেখিবলৈ সেউজীয়া বৰণৰো হয়, কিন্তু ই খাবলৈ অলপ টেঙা হয়। আজি মই নুনী ফলৰ বিভিন্ন ঔষধি গুণৰ বিষয়ে ক'বলৈ ওলাইছোঁ। এই নুনী ফলে আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ইয়াৰ উপৰিও নুনীত ভিটামিন চি পোৱা যায়, যিয়ে আমাৰ ছাল সতেজ কৰি ৰখাত সহায় কৰে। নুনী ফলত থকা পোষক পদাৰ্থই দেহৰ হাড় মজবুত কৰি ৰখাত সহায় কৰে। ইয়াৰ উপৰিও নুনীত কেলচিয়াম, আইৰণ আৰু ফছফৰাছ আদি প্ৰচুৰ পৰিমাণে পোৱা যায়, যি আমাৰ দেহৰ কাৰণে অতি প্ৰয়োজনীয়। নিয়মিতভাৱে ইয়াক সেৱন কৰিলে বৃদ্ধ বয়সত হোৱা হাড়ৰ দুৰ্বলতাৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি। নুনী সেৱনে পেটৰ বিভিন্ন ধৰণৰ সমস্যা যেনে কোষ্ঠকাঠিন্য, পেট ফুলা, বদহজমি আদিৰ পৰাও বচাই ৰাখে। ইয়াৰ লগতে নুনীৰ ৰস নিয়মিতভাৱে সেৱন কৰিলে কিডনীৰ সমস্যা, কলেষ্ট্ৰলৰ সমস্যাৰ পৰাও হাত সাৰিব পাৰি। বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভিডিঅ'টোৰ কথাখিনি ভালদৰে বুজিব পাৰিছে। আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। ধন্যবাদ।